এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ দেখুৱাবলৈ লৈছোঁ আমাৰ ছোৱালীজনীয়ে কাগজৰ পৰানো কি কি বনাইছে। আৰু দেখিছে যে মোৰ সন্মুখতে এটা ফুলদানি আছে, এইটো এবাৰ চাই লওকচোন। এইটো হৈছে পাউডাৰ টেমা, ইয়াতে ফুল ৰং কৰি আঁকি দিছে আৰু এয়া কাগজেৰে বনাইছে, ধুনীয়াকৈ ঠাৰি লগাই ফুলি দিছে। আৰু এবাৰ দেখুৱাইছোঁ, এইবাৰ চাই লওকচোন। এইবাৰো এনেকৈ ফুলদানিত এনেকৈ সোমোৱাই থৈ দিব পাৰে, সজাই থৈ দিব পাৰে। আৰু আছে, মই দেখুৱাই আছোঁ বাৰু। চাওকচোন, আমাৰ ছোৱালীজনীয়ে সুন্দৰকৈ মূৰা চৰাই এজনী বনালে কাগজেৰে। এইয়া চাওকচোন, ৱালত আঁৰি থোৱা হৈছে। কাগজেৰে ৰং দি সুন্দৰকৈ মূৰা চৰাইজনী বনালে। কেনেকুৱা লাগিছে ক'বচোন। চাওকচোন, আমাৰ ছোৱালীজনীয়ে সুন্দৰকৈ এটা কৃষ্ণৰ বজোৱা মুৰুলি এটা বনালে। এইটো কেনেকুৱা লাগিছে চাওকচোন বাৰু। ধুনীয়াকৈ পেপাৰে পেপাৰে বনাইছে, জিলিকা জিলিকা অকণমান বজাই দেখুৱাইছে। আৰু এতিয়া চাওকচোন, এইফালে আকৌ সুন্দৰকৈ ঘৰ এটা বনালে, ভগৱানৰ ফটো থৈ দিয়া হৈছে। ঘৰটো ডাঠ কাগজেৰে বনোৱা হৈছে আৰু ধুনীয়াকৈ ৰং দি দিছে। সকলোখিনি ভগৱানৰে বস্তু বনাইছে। আৰু বগা ডিজাইন দিয়া ফুল এপাহো ৱালত আঁৰি থৈছে।